जास्टिलाइखौ बहायबाय बेनि गेजेरजों नोंथाङा मा बुङो? कक्लाबारि समस्तियावबो इलेक्सन गेलेनायनि थाखाय दिनै नमिनेशन फाइल खालामनाय जादों आरो नमिनेशन फाइल खालामनाया कमप्लिट जाबाय। मोननै समस्तियाव आङो गेलेगोन आरो बियो रायजो राजाफोरनि हास्थायनाय जोंनि दोलोनि हास्थायनाय आरो बेनिखायनो दिनै बेवहाय नमिनेशन फाइल खालामनाय जाबाय। आसा नोंथाङा बे समस्तिनिफ्राय देरहाथारगोनखौ नोंथाङा फोथायनाय दं नामा? रायजो राजायासो बेखौ थिग खालामगोन देरहागोन देरहाखो देरहाया होननायनिथ' खोथा गैया। एबार कक्लाबारि समस्तिल' नङा गासैबो समस्तियावनो इउपिपिएलआ देरहागोन। नोंथां बे कक्लाबारि समस्तिनिफ्रायल' नोंथां बा तामुलपुर समस्तिनिफ्रायल' नोंथाङा देरहायोबा जुदि इउपिपिएल हान्जाया सरकार दानो हायाबा नोंथाङा मा खालामो? बे सोंलुआ बिराद क्रिटिकेल माने राजखान्थि खालामनो फैनाय मानसिया सरकार दानो हाबाबो खालामो दाया हाबाबो खालामो। जोंनि थांखिया जाबाय समाज जौगानाय समाज सोलायनाय आरो समाजाव जिफोर जेंनाफोर दङ बेखौ सुस्रांनाय आरो बेजों लोगोसे 27 अक्ट'आव जालांनाय जि बिटिआर एकर्ड बेखौ इमप्लिमेन्ट खालामनाय। नोंथाङा दि तामुलपुर समस्तियावबो आरो कक्लाबारि समस्तियाव मोननैबो बियाबाबो गेलेनो थांखि लादो बिनि थांखिया बेयाव जेबो थांखि गैया। बेयो माने मोनसेल' थांखि जे जोंनि दोलोनिफ्राय बेखौ गेलेनायखौ थिग खालामदों रायजो राजाफ्रा बेखौ लुबैदों दा बेनिखायनो नमिनेशन होनाय जाबाय। थेंक इउ। নমিনেশ্যন দাখিল কৰিলোঁ মই কক্লাবাৰী সমষ্টিৰ কাৰণে আৰু ইতিমধ্যে আমাৰ কমপ্লিট হৈ গ'ল আৰু সকলো প্ৰস্তুতি হৈ গৈছে। এইবাৰ ইউপিপিএলৰ চৰকাৰ আহিব এইটো চিয়ৰ হৈ গৈছে। ইয়াত কোনো নাই। ৰাইজে বিকল্প বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, শান্তি বিচাৰিছে, নিৰাপত্তা বিচাৰিছে, বিটিআৰ চুক্তি ৰূপায়ণ হোৱাটো বিচাৰিছে। গতিকে আমি চবেই মিলি পেলাই এই কামটো কৰিবলৈ গৈ আছোঁ। এইকাৰণে কক্লাবাৰী সমষ্টিত নমিনেশ্যন দিয়াটো বিচাৰিছে মই নমিনেশ্যন ফাইল কৰিছোঁ। স্যার যেহেতু বিটিআর চুক্তি দুজন হ'ব ধীৰেন বৰা আপুনি কি ক'ব কি প্ৰতিক্ৰিয়া? সেইটো ৰাইজে ঠিক কৰিব, ৰাইজে নিৰ্ণয় কৰিব কাক লাগে নালাগে। প্ৰাৰ্থীটো বহুতো হ'ব পাৰে, 10-15 জনো হ'ব পাৰে আৰু গণতান্ত্ৰিক অধিকাৰ চবৰো আছে। থেংক ইউ। স্যার যেহেতু কালি ওদালগুৰি দল মানাস্ত্ৰ উদ্ধাৰ হৈছে তাৰপিছত নিশা কোকৰাঝাৰ উদ্ধাৰ হৈছে আচলতে কি এইটো কি এইটো ভাল কথা। মই কংগ্ৰেচুলেশ্যন দিছোঁ আমাৰ প্ৰশাসনক। যিমান অস্ত্ৰ আছে তেনেকুৱা যদি বেআইনী অস্ত্ৰ আছে চব এইটো মানে বাজেয়াপ্ত কৰিব লাগে, এইটো ৰিকভাৰ কৰিব লাগে, তেতিয়াহে স্থায়ী শান্তি আহিব। গতিকে থাকিব পাৰে 30-40 বছৰ সংগ্ৰাম হৈছে, কোনোবা পুতি থৈছিলে এইটো ৰিকভাৰ কৰিছে, এইটো ভাল কথা। তেনেহ'লে সকলো নিৰাপদ হ'ব, সকলো ছিকিউৰ্ড হ'ব। গতিকে প্ৰশাসনক মই কংগ্ৰেচুলেশ্যন দিছোঁ। এইটো কোন জড়িত থকা বুলি ভাবে? এইটো ক'ব নোৱাৰে, এইটো এতিয়া প্ৰশাসনেহে ক'ব। কাৰ অস্ত্ৰ পুতি থৈছে ওলাইছে এইটো প্ৰশাসনেহে ক'ব। কাৰণ ইতিমধ্যে NDFBৰ অস্ত্ৰ জমা দিছে চৰকাৰৰ হাতত, কিন্তু তাৰ কোনোবা থ'ব পাৰে তাতে, কোনে থৈছিল কোনে আনিছিল এইটোতো ইনকুৱাৰী কৰাটো গভৰ্ণমেণ্ট দায়িত্ব, প্ৰশাসনৰ দায়িত্ব। নাই, প্ৰত্যাহ্বান কোনো নহয়। প্ৰত্যাহ্বান হিচাপে মই নলওঁ। নিৰ্বাচনী খেলা সকলোৰে অধিকাৰ আছে, মোৰো আছে, আপোনাৰো আছে, চবেই খেলিছে, কোনো প্ৰত্যাহ্বানৰ কুৱেশ্যনে নাই। কৰিব পাৰে, তেখেতৰ ইমান শক্তি আছে যিহেতু, ইমান ডাঙৰ সংগঠনৰ লগত আছে, ৰুলিং পাৰ্টিত আছে। গতিকে সেইখিনি কথা কোৱাটোতো স্বাভাৱিক। আপুনি দুটাকৈ সমষ্টিত প্ৰতিনিধিত্ব কৰিব, মূল উদ্দেশ্যটো কি আপোনাৰ? উদ্দেশ্য একো নাই, চৰকাৰ গঠন কৰিব লাগে ইউপিপিএলৰ, সেইটোৱে। থেংক ইউ। নাই নাই, একো নাই। গৈবাৰীত আমি বহুত পদত জিকি যাম, তাত কোনো প্ৰব্লেম নাই। গতিকে আজি বিচাৰিছে হিচাপে মই আহিছোঁ। কক্লাবাৰীত নিজিতে নেকি? কক্লাবাৰীটো খেলাৰ আগতে জিকি আছে।